হেল্ল' বন্ধু-বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। এটা নতুন তথ্য দিবৰ বাবে আজিৰ এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মন দি শুনিব। আপোনালোকে কেতিয়াবা ভাবে দেই, মোৰ জীৱনটোত কিয় ইমান ষ্ট্ৰাগল আহি আছে, আপোনাৰ ইমান কষ্ট কৰিও আপোনালোকে জীৱনত সফল হোৱা নাই। আৰু যেতিয়া ওচৰৰ কোনোবাই জীৱনত সফল হয় বা কম কষ্ট কৰিয়েই সফল হয়, তেতিয়াহ'লে আপোনালোকে এইটো ভাবে যে বা সিহঁতে দেখোন ইমান কষ্ট কৰিও ইমান সফল হৈছে, মই কিয় ইমান কষ্ট কৰি আছোঁ। তেনেকৈ নিশ্চয় ভাবে। কিছুমানৰ হেল্থ ইছ্যু থাকে, কিছুমানৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম থাকে, কিছুমানটো জন্মগতেই ধনী হৈয়ে জন্ম লয়। কাৰণ ধনী মানুহ এঘৰত যি সন্তান জন্ম ল'ব, তেওঁতো জন্মৰ পৰাই পইচা তেওঁলোকৰ জীৱনত থাকেই, মানিৰ অভাৱ কেতিয়াও নহয়। কিন্তু তেওঁলোকৰ এটা নহয় এটা প্ৰব্লেম থাকিব, তেওঁলোকৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম থাকিব, কিবা হেল্থ ইছ্যু থাকিব বা কিবা নহয় কিবা এটা প্ৰব্লেম থাকিব। মানুহৰ প্ৰত্যেকটো লাইফতেই এটা নহয় এটা প্ৰব্লেম থাকেই। কাৰোবাৰ যদি ফাইনেন্সিয়েলি প্ৰব্লেম থাকে, কাৰোবাৰ হেল্থ ইছ্যু থাকে, কাৰোবাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকে, তো তেনেকুৱা ধৰণৰ লাইফত প্ৰব্লেম আহে। এই যে লাইফত প্ৰব্লেম আহে, এই প্ৰব্লেমবোৰ আমাক একোটা গ্ৰহই প্ৰদান কৰে। গতিকে মই আজি আপোনালোকক অংকশাস্ত্ৰৰ কিছু জ্ঞান দিবৰ বাবে চেষ্টা কৰিম। আমি যিটো তাৰিখত জন্ম হওঁ, সেই তাৰিখটোৰ মতেই আমাৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমাটো চলে। এই যে বেয়া দশা আহে, এই যে ভাল দশা আহে, এয়া সকলোবোৰ আমাৰ জন্মৰ তাৰিখটোৰ মতে হয়। আপোনালোকে যিটো তাৰিখত জন্ম হ'ব, সেই তাৰিখৰ পৰাই দশা কেলকুলেট হয়। আপোনালোকক মই বুজাই দিছোঁ, যদি আপোনালোকৰ জন্ম 4/2/1997 চনত হৈছে, তেতিয়াহ'লে আপোনালোকৰ জন্মৰ তাৰিখটো কি হ'ব? 5 তাৰিখ। যদি আপোনালোকৰ জন্ম 11 তাৰিখে হৈছে, তেতিয়াহ'লে আপোনালোকৰ জন্মৰ টোটেল তাৰিখটো কি হ'ব? 2, মানে 11ৰ 1 + 1 2, হয়নে? ঠিক তেনেদৰে 11ৰ পৰা 31লৈকে ডেট থাকে। আপোনালোকৰ যিটো তাৰিখত জন্ম, সেই তাৰিখটো যোগ কৰি ল'লেই হ'ল। গতিকে আপোনালোকৰ সেইটো ওলাব বেচিক নাম্বাৰ। হয়, আপোনালোকে যিটো তাৰিখত জন্ম হয়, সেইটোক বেচিক নাম্বাৰ বুলি কয়। আৰু গোটেই তাৰিখটো যেতিয়া আপোনালোকে টোটেল কৰিব, তেতিয়াহ'লে সেইটো ওলাব আমাৰ ডেষ্টিনি নাম্বাৰ। এই গোটেইকেইটা টোটেল কৰিলে ওলাব 5। গতিকে আপোনালোকে গম পালে, এই ব্যক্তিজনৰ বেচিক নম্বৰ হৈছে 4 আৰু ডেষ্টিনি নম্বৰ হৈছে 5। গতিকে এই যে আমাৰ বেচিক আৰু ডেষ্টিনি নাম্বাৰ, এই দুয়োটা নাম্বাৰেই আমাৰ জীৱনটোক চলাই থাকে। আপোনালোকে যিটো নম্বৰত জন্ম হ'ব, সেই নম্বৰৰ পৰাই আপোনালোকৰ দশা নিৰ্ধাৰণ হয়। যেনেদৰে এই ব্যক্তিজনৰ দশা 4ৰ পৰা ষ্টাৰ্ট হ'ব। এই যে 1ৰ পৰা 9লৈকে তাৰিখটো, এই 1ৰ পৰা 9 তাৰিখক 9টা গ্ৰহয়ে তাৰমানে চলাই থাকে। যেনেদৰে 1 গ্ৰহটোৰ স্বামী হৈছে সূৰ্য, 2 নম্বৰৰ স্বামী হৈছে চন্দ্ৰমা, 3 নম্বৰৰ স্বামী হৈছে গুৰু বৃহস্পতি, ঠিক তেনেদৰে। আৰু 4 নম্বৰৰ স্বামী ৰাহু। গতিকে এই ব্যক্তিজনৰ দশা ৰাহুৰ পৰা ষ্টাৰ্ট হ'ব, ৰাহুৰ দশা চলিব। এই ৰাহুৰ দশাটো খুব বেয়া। মানুহৰ জীৱনত যেতিয়া ৰাহুৰ দশা আহে, তেতিয়াই জীৱনত বহুত সাংঘাতিকভাৱে দুখ আহে। কিছুমানে যে কিবা শুভ কাম কৰিলে সেই কামত ছাকচেছ নহয়। ঘৰ এটা ষ্টাৰ্ট দিছে, কিন্তু ঘৰটো বনোৱাৰ ক্ষেত্ৰত বহুতো বাধা আহে। বা নতুনকৈ হোটেল এখন ষ্টাৰ্ট কৰিছে, কিন্তু হোটেলখন নচলে। তেনেকুৱা ধৰণৰ যিকোনো যদি আপুনি নতুন কাম ষ্টাৰ্ট কৰে এই ৰাহু কালত, ৰাহুৰ দশা, তেতিয়াহ'লে আপুনি একেবাৰে তললৈকে যাব। তাৰমানে আপোনাৰ কেতিয়াও জীৱনত উন্নতি নহয়। জীৱনত বুলি নকওঁ, সেই দশাটোত উন্নতি নহয়। যেতিয়া আপোনালোকৰ পজিটিভ দশা আহিব, তেতিয়াহ'লে আপোনালোকে পুনৰ ওপৰত উঠি যাব পাৰে। সকলোৰে জীৱন চক্ৰটো এনেদৰেই অতিক্ৰম কৰে। আপোনালোকে যিটো তাৰিখত জন্ম হয় ন, এই তাৰিখ হিচাপে আমাৰ জীৱন পৰিক্ৰমাটো চলি থাকে। গতিকে 4 নম্বৰত জন্ম হোৱা মানুহজনৰ দশা 4 চলিব। 4ৰ পিছতে ষ্টাৰ্ট হ'ব 5 নম্বৰৰ দশা। 4ৰ পিছত 5 আহে নহয়। 5 হৈছে 5 নম্বৰৰ স্বামী হৈছে বুধ। গতিকে 5 বছৰৰ কাৰণে বুধৰ দশা আহিব। গতিকে বুধৰ দশা যদি পজিটিভ হয়, তেতিয়াহ'লে আপোনালোকৰ লাইফত পজিটিভিটি দেখা পাবই। আৰু যদি বুধৰ দশাটো আপোনালোকৰ নিগেটিভ হয়, তেতিয়াহ'লে আপোনালোকৰ তেতিয়াও কিন্তু প্ৰব্লেম হ'ব পাৰে। আপোনালোকে এইটো বুজিব, যেতিয়া আপোনালোকৰ পজিটিভ দশা আহিব, আপোনালোকৰ জীৱনত পজিটিভ হ'বই। আৰু যেতিয়া আপোনালোকৰ নিগেটিভ দশা আহিব, আপোনালোকৰ জীৱনত সকলো নিগেটিভ হ'ব। আৰু সেইকাৰণে মানুহে ছাকচেছ নাপায়। আৰু কিছুমানে যে বহুত কষ্ট কৰিও সফল নহয়, তেওঁলোকৰ বাৰ্থ নাম্বাৰত 8 নম্বৰটো থাকেই। যাৰ 8 নম্বৰ থাকে বা 8 নম্বৰৰ দশা আহিব ন,
তেতিয়াহ'লেও ষ্ট্ৰাগল দিয়ে। 8 নম্বৰ শনিৰ নম্বৰ আৰু শনিয়ে ষ্ট্ৰাগল দিয়ে, মেহনত দিয়ে। আপুনি যদি খুব মেহনত কৰে সফল নিশ্চয় হ'ব, কিন্তু শনিয়ে আপোনালোকৰ মেহনত চায়, কষ্ট চায়। আপোনালোকে কিমান কামটোত মানে কষ্ট সহকাৰে কিমান মেহনত দিব পাৰিছে সেইটো চায়। গতিকে তেনেকুৱা ধৰণৰ। গতিকে আপোনালোকে নিউমৰলজিৰ সহায়ত, অংকশাস্ত্ৰৰ সহায়ত এইটো জানিব পাৰে যে মোৰ বৰ্তমান কি দশা চলি আছে, মই কেনেদৰে জীৱনটো আগুৱাই লৈ যাব পাৰোঁ, সেইটো আপোনালোকে নিউমৰলজিৰ সহায়ত জানিব পাৰে। গতিকে নিউমৰলজি, অংকশাস্ত্ৰ খুবেই জনাটো প্ৰয়োজন। গতিকে এইখিনি আপোনালোকক সৰু চাই এটা তথ্য দিলোঁ। যদি আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো মোৰ সৈতে বিশ্লেষণ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, মোক কমেণ্ট কৰিব আৰু নিজৰ ফোন নম্বৰৰ সৈতে ডেট অফ বাৰ্থটো শ্বেয়াৰ কৰিব। চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। পুনৰ আপোনালোকক নতুন তথ্য সহকাৰে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ লৈছোঁ বিদায়।